নমস্কাৰ, এই মাত্ৰ আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মাত্ৰ দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ'ব আধা লিটাৰৰ পানীৰ বটল। পৰিৱেশ বন বিভাগে জাৰি কৰিলে আনুষ্ঠানিক নিৰ্দেশনা। পৰৱৰ্তী খবৰটি হৈছে ধেমাজিৰ বোমা বিস্ফোৰণত নিহতসকলৰ নাম। নিহত হৈছিল এইসকল শিশু: সিদ্ধাৰ্থ টাইট, প্ৰদীপ্ত গগৈ, মনজিৎ গগৈ, গিৰীন শইকীয়া, বিজিত সোণোৱাল, অৰুণা শইকীয়া, ৰূপা শইকীয়া, দীনেশ পাদুন, মানসী বৰগোহাঁই, যোগান্ত পাদুন ইত্যাদি। তিনিগৰাকী মহিলা ক্ৰমে নমিতা গগৈ, ধান্দা গগৈ দেউৰী আৰু চিত্ৰাৱতী দলে। পৰৱৰ্তী খবৰটি হৈছে পুষ্পা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আলু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। পৰৱৰ্তী খবৰটি হৈছে ডুৰাণ্ডো কাপৰ ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড, কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় সেনা ফুটবল দলক 1-0 গলৰ ব্যৱধানত পৰাস্ত। 51 মিনিটত ফাল্গুনীৰ গলেৰে জয়লাভ নৰ্থ ইষ্ট ইউনাইটেডৰ। পৰৱৰ্তী খবৰটো হৈছে BTR উচ্ছেদক লৈ পুনৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। চৰকাৰে আগদিনা উচ্ছেদ কৰিলে পিছদিনা সেই ঠাইত পুনৰ বহুৱাই দিম। কেৱল মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি BTR চৰকাৰে উচ্ছেদৰ জাননী দিছে বুলি মন্তব্য কৰিছে এবাৰ BTRৰ BPFৰ চিফ হাগ্ৰামা মহিলাৰীয়ে।